তোমাৰ জীৱনত তুমি দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকিবা। এজন হ'ল ব্যস্ত মানুহ আৰু দ্বিতীয়জন হ'ল অহংকাৰী মানুহ। কাৰণ ব্যস্ত মানুহবোৰ নিজৰ ইচ্ছাৰ বাহিৰত কথাই নকয় আৰু অহংকাৰী মানুহবোৰ নিজৰ স্বাৰ্থৰ বাহিৰত কাষতেই নাথাকে। কিছু কিছু সম্পৰ্ক শেষ হৈও নহয়, এজন হয়তো বহুত পৰিৱৰ্তন হৈ যায়, কিন্তু আনজন সেই সম্পৰ্কৰ বোজাটোত ডুবি থাকে গোটেই জীৱন। যিজনে তোমাক ভাল পায় তাক কেতিয়াও ঘিণ নকৰিবা, যিজনে তোমাক বিশ্বাস কৰে তাক কেতিয়াও ধোকা নিদিবা। সকলো সহ্য কৰিব পৰা যায়, কিন্তু প্ৰিয় মানুহৰ অৱহেলা সহ্য কৰিব পৰা নাযায়। একতৰফা ভাল পোৱাবিলাক এনেকুৱাই হয়, একজন পাগলৰ নিচিনা ভাল পাই থাকে, আনজন পাগল ভাবি অৱহেলা কৰি থাকে। অনুভূতি, ভালপোৱা, মৰম এই সকলোবিলাক যিমানেই কম প্ৰকাশ কৰিবা, মানুহে আঘাত দিয়াৰ সুযোগ সিমানেই কম পাব। একো অভিযোগ নাই আৰু কেতিয়াও নাথাকিব, আছে মাথো অভিমান, যি কেতিয়াও পাহৰিব নোৱাৰো। সময়ৰ লগে লগে যদি কোনো সম্পৰ্ক খাৰাপ হৈ যায়, তেনেহ'লে বুজি পাবা যে সেই সম্পৰ্কত ভাল পোৱা নাছিল, প্ৰয়োজনহে আছিল। সম্পৰ্ক কেতিয়াও তৃতীয় ব্যক্তিৰ কাৰণে নাভাঙে, সম্পৰ্ক ভাঙে তাৰ কাৰণে যিয়ে তৃতীয় ব্যক্তিক আস্থা দিয়ে। সঁচা অৰ্থত ভালপোৱাৰ মানুহটো সেইজন যিয়ে ঠাণ্ডা লাগি থকা ডিঙি আৰু কান্দি ভিজাই দিয়া ডিঙিৰ পাৰ্থক্যটো বুজি পায়। আশা কৰোঁ ভাল পালে এজনকেই পাবা, 10জনক নহয়। কথাবিলাক ভাল লাগিলে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোৰ ফেচবুক পেজটো ফ'ল' কৰি মোৰ লগতেই থাকক। আমি আকৌ লগ হ'ম নতুন এখন ভিডিঅ'ৰ মাজত। আসসালামু আলাইকুম।